হেল্ল' ফ্ৰেণ্ডছ, স্বাগতম জনাইছোঁ আপোনাক নিপুণ গোস্বামী নামৰ ইউটিউব চেনেলটোৰ নতুন এটা ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। ফ্ৰেণ্ডছ, বৰ্তমান সময়ত প্ৰায় প্ৰত্যেক ঘৰৰ মানুহতে একোখনকৈ কাৰ থাকে, আৰু যিসকলৰ ঘৰত কাৰ নাই সেইসকলৰ ঘৰততো একোখনকৈ বাইক নিশ্চয় আছে। এতিয়া ফ্ৰেণ্ডছ, এই যে বাইক হওক বা কাৰ হওক, এইবোৰ চলে ইন্ধনত, পেট্ৰল বা ডিজেলত। কাৰ হ'লে ডিজেল বা পেট্ৰলত চলিব, বা বাইক হ'লে পেট্ৰলত চলিব। কিন্তু এই ডিজেল বা পেট্ৰল আমি ডিপুত গৈ ভৰাওঁ, বা কেতিয়াবা ইমাৰ্জেঞ্চি চিটুৱেশ্যনত বাহিৰত বিক্ৰী কৰা বটলত বিক্ৰী কৰা তেলো ভৰাবলগীয়া হয়। কিন্তু এতিয়া ফ্ৰেণ্ডছ, মই যদি আপোনালোকক সোধোঁ যে কোনটো ডিপুৰ তেল ভাল, তেতিয়াহ'লে আপোনালোকৰ মাজৰ হয়তো বহুতে ক'ব যে অমুক কোম্পানীৰ ডিপুটো ভাল, তমুক ডিপু ভাল, ইটো ডিপু ভাল, সিটো ডিপু ভাল। বা ধৰক দুজনে ক'ব যে অমুক কোম্পানীৰ ডিপুটো ভাল, কিন্তু সিজনে ক'ব যে নহয় সেই কোম্পানীৰ সেইটো ডিপুত তেল কম পোৱা যায়, বা কিবা কিবি তেল মাৰে, এনেকুৱা বিভিন্ন ধৰণৰ কথা হয়তো আলোচনা হ'ব। কিন্তু একচুৱেলি কোম্পানীৰ ডিপুৰ তেল ভাল নে বেয়া, বা কম পায় বেছি পায়, সেই বিষয়ে মই আজি ক'ব ওলোৱা নাই। মই আজি তেলৰ এনেকুৱা এটা বস্তুৰ বিষয়ে ক'ম, যিটো বস্তু আমি দেখি থাকোঁ, কিন্তু সেই বস্তুটোৰ বিষয়ে নাজানো, যাৰ কাৰণে আমি সেই তেলটো ভৰাওঁ, আৰু সেই তেল ভৰোৱাৰ বাবদ আমাৰ গাড়ীখনৰ ক্ষতি হ'ব পাৰে। তো আজিৰ ভিডিঅ'টোত মই তাকে ক'ম। আশা কৰোঁ আপোনালোক সকলোৱে ভিডিঅ'টো চাই ভাল পাব। যদি ভাল পায় ভিডিঅ'টো লাইক কৰি, কমেণ্ট কৰি, শ্বেয়াৰ কৰি, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ফ্ৰেণ্ডছ, সেই বস্তুটোৰ নাম হৈছে ডেনচিটি। ডেনচিটি মানে হৈছে ঘনত্ব। তো এতিয়া সেই ডেনচিটি আপোনালোকে যিটো পেট্ৰল পাম্প ডিপুত হেৰিটো থাকে, সেইটোত আপোনালোকে তাত ধুনীয়াকৈ লিখা থাকে। যদি আপোনালোকে পেট্ৰল ভৰাই, পেট্ৰলৰ ডেনচিটি তাত চেক কৰিব পাৰে। যদি আপোনালোকে তাত ডিজেল ভৰাই, ডিজেলৰ ডেনচিটিও আপোনালোকে তাত চেক কৰি ল'ব পাৰে। কিদৰে চেক কৰিব? তাত ধুনীয়াকৈ সংখ্যাত লিখাই থাকে যে ডেনচিটিটো কিমান। তো এতিয়া ভাৰত চৰকাৰে পেট্ৰলৰ ডেনচিটি চেক যিটো লিমিট ঠিক কৰি দিছে, সেইটো হৈছে 730ৰ পৰা 800 kg বা ঘনমিটাৰ। এইটো হৈছে পেট্ৰলৰ ডেনচিটি। আৰু যিটো ডিজেলৰ ডেনচিটি হৈছে, সেইটো হৈছে 830ৰ পৰা 900 kg বা ঘনমিটাৰ। তো এইটো এতিয়া আপোনালোকে চেক ক'ত কৰিব? যিটো তেল ডিপুটো থাকে, সেই ডিপুটোতে ধৰক ডাঙৰ স্ক্ৰীণখনত আপুনি কিমান তেল ভৰাইছে, তাৰ প্ৰাইচটো কিমান হৈছে, সেইবোৰ লিখা থাকে। তাৰ তলতে সৰু স্ক্ৰীণ এখনত সেই ডেনচিটিটোও লিখা থাকে। আপোনালোকে ভালদৰে মন কৰি চাব। আৰু যদি আপোনাৰ বাইকখনত তেল ভৰাবলৈ গৈ পেট্ৰল ডিপুটোৰ ডেনচিটি 730ৰ পৰা 800 ভিতৰত দেখা নাই, যদি বেছি আছে বা কম আছে, তেতিয়াহ'লে সেই ডিপুটোত যদি এমাৰ্জেঞ্চি চিটুৱেশ্যন নহয়, তেতিয়াহ'লে তেল নভৰাব। বা ঠিক তেনেদৰে যদি আপুনি গাড়ীখন লৈ গৈছে, গাড়ীখনতো ঠিক একেই চিটুৱেশ্যন হৈছে, ইমাৰ্জেঞ্চি নহয় ধৰক, বা ইমাৰ্জেঞ্চি নহয়, কিন্তু তেনেকুৱা দেখিছে যে 830ৰ পৰা 900 ঘনমিটাৰৰ ভিতৰত নাই, সেই সংখ্যাটো 830ৰ পৰা 900ৰ ভিতৰত নাই, তেতিয়াহ'লে পাৰিলে আপোনালোকে তাত তেল নভৰাব। কাৰণ সেই তেলটো কি হয়, যদিও বা ৰিফাইন, সেই তেলটো ইমান ঠিক নহয়। সেই তেলটোৱে আপোনাৰ গাড়ীখনৰ ইঞ্জিনৰ কিবা ক্ষতি কৰিব পাৰে, বা যিটো আয়ুস, সেই আয়ুস কমাই আনিব পাৰে। আৰু এটা ডিপুত বিশেষকৈ আপোনালোকে তেল নভৰাব, সেইটো হৈছে যিটো ডিপুত গাড়ী আহি তেল দি থাকে। এই যে ডাঙৰ ডাঙৰ টেংকাৰবোৰে যে আহি ডিপুটোত তেল দি আছে, সেই ডিপুত কেতিয়াও তেল ভৰাব নালাগে। কাৰণ কি হয়, সেই যে ডিপুটো থাকে, ডিপুৰ ধৰক তেল থোৱা যিটো মাটিৰ তলত যিটো ধৰক বাকচ বুলিয়ে কৈছোঁ, সেই বাকচটো থাকে। সেই বাকচটোত বছৰ ধৰি তেল দিওঁতে তাত তলত এটা চামনি হৈ যায়, তৰপৰ নিচিনা হৈ যায়গৈ, এটা গেদৰ নিচিনা পৰি যায়। আৰু যেতিয়া তাত নতুনকৈ তেল দি দিয়া হয়, অহৰহৰে তেল যেতিয়া ঢালি দিয়া হয়, তেতিয়া সেই তলৰ গেদখিনিও মিহলি হৈ যায় গোটেই। আমাৰ যেনেদৰে আপোনালোকে পানীৰ টেংকিত পানী উঠালে যেনেদৰে গেদ পানী আহে প্ৰথমতে, কিন্তু 2-3 ঘণ্টামানৰ পিছতহে চাফা পানী আহে, ঠিক তেনেকৈ একেই তেলৰ লগতো হয়। আৰু সেই তেলটোকে যেতিয়া আমি গাড়ীত ভৰাই দিওঁ, ইঞ্জিনে সেইটো চাফা কৰিব নোৱাৰে, ফলত সেই যিটো গেদ আছে, সেই গেদটো ৰৈ যায় ইঞ্জিনৰ ভিতৰতে। তো সেইটোৱেই। আৰু তেনেকৈ গৈ গাড়ীখনৰ আয়ুসটো কমি যাবগৈ, বা ইঞ্জিনটো সোনকালে বেয়া হৈ যোৱাৰ চান্স থাকে। তো সেইটো আছিলে আজি ভিডিঅ'। আশা কৰোঁ আপোনালোক সকলোৱে ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰি, শ্বেয়াৰ কৰি, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগ পাম এটা নতুন ভিডিঅ'ত, তেতিয়ালৈ টাটা, বাই বাই।